হাই বন্ধুসকল, আমি আজি বৰ্ডত আহিছোঁ। বৰ্ডে ফাকুৱা দিনত মানে আজি পবিত্ৰ স্থানত অকণমান প্ৰসাদ বনাই নিজে প্ৰসাদ বনাই খাই যাম বুলি আহিছোঁ। আজি মই এইবাৰ প্ৰথম আহিছোঁ আৰু বৰ্ডত ফাকুৱাত বাৰু। দেখিছে আমাৰ ৰান্ধনি পবিত্ৰই চব্জি কাটি আছে আৰু বনাই আছে, জুই দি আছে, বনাই আছে। তাৰপিছত বনাই হ'ব, এতিয়া আমি ইহঁতে বনাই দিব, আমি অলপ মেলা চাব যাম বুলি ভাবিছোঁ। তাকে অলপ বনাই থাক, অলপ চব্জি কাটি দিলোঁ, পানী চানী আনি গোটেইখিনি ৰেডি কৰি দিলোঁ বাৰু। এতিয়া বনাই থাকিব। এতিয়া আমি এতিয়া যাম, এতিয়া পবিত্ৰই মই দুয়োটাই যাম। এতিয়া অলপ মেলা চাই আহোঁগৈ বোলো, কেনেকুৱা কি হয়, কিমান চব বহি ইয়াত খোৱা বোৱাৰ কাৰণে এইখিনি জেগাখিনি দেখিছে। চব মানে ভাত বনাই আছে, খাই আছে, গৈ আছে, আহি আছে, তেনেকুৱা আৰু মানে এই জেগাখিনি খোৱা বোৱা জেগাই দেখিছে। এতিয়া আমি মেলা পাইছোঁহি। মেলা বস্তুবিলাক কি হ'ব, দাম যিহে দাম, ল'ব একো নোৱাৰিও। ইয়াত 10 টকা বস্তু 50 কিমান দাম নিদিয়ে কি তাতকৈ আমাৰ ঘৰৰ ওচৰ বজাৰ লোৱাই ভাল ন, ইয়াৰ পৰা কি লৈ কি কৰিম। তাকে চাই ফুৰিছোঁ দুইটাই অলপ সোমাই ইয়াৰ বোলে চকুতে বস্তু চাই চকুৱে বোলে বস্তুবিলাক চাই একদম কি নলম লাগি আছে। দেখিছে এনেকৈ চাই চাই মানে অলপ টাইমটো হেৰি কৰি আছোঁ, মানে গোটেইখিনি গাড়ীত উঠিম এতিয়া আমি দুইটাই। চাগে বোলে গাড়ী দেখিছে, গাড়ীত উঠিম দুইটাই। পবিত্ৰক আজি উঠাই লৈ যাম গাড়ীত। ট্ৰেইন আছে দেখিছে, ট্ৰেইনত বহি ল'ব, গৈ থাকিব এখন এটা এটাকে বাছ। এখন টিকেট কটা ওপৰলৈ জঁপিয়াই দিয়ে, ধুনীয়াকৈ চচাই আহিব বাছ। খেলা সৰু পোৱালিবিলাক বাৰু, ডাঙৰ মানুহৰ নহয়, এনেই গৈছোঁ আমি সৰুৰ কাৰণে। এখন পইণ্ট উঠিবি নেকি ইয়াত? নুঠে বোলে, দে নালাগে আজি উঠিব দে। এইবিলাক দিছে। এতিয়া আমাৰ বাৰু আজিলৈ বাৰু চালোঁ, ইমানতে ৰাখিছোঁ, আৰু পাছত দেখুৱাম, চাই থাকিব বাৰু। খোজকাঢ়ি আমি খাব হ'লগৈ, এতিয়া যাওঁ তালৈ, খোৱা বোৱা জেগালৈ। বাই বাই।